হেল্ল' এভৰিৱান, গুড মৰ্ণিং। আজি হৈছে 15 আগষ্ট, স্বাধীনতা দিৱস। আমি সকলোৱে জানো 1947 চনৰ 15 আগষ্টত ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰিছিল। তো এতিয়া মেইন কথাটো হৈছে, তো এইবাৰ স্বাধীনতা দিৱস 75তম নে 76তম, মানে 75 নে 76। তো এইটো ছ'চিয়েল মিডিয়াত একদম ধাৰাসাৰ মানে খেলি মেলি হৈছে। কিছুমানে 76 লিখিছে, কিছুমানে 75 লিখিছে। তো এই বিষয়লৈ মই অকণমান চৰ্চা কৰি তো আজিৰ ভিডিঅ'টো প্ৰস্তুত কৰিলোঁ। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। তো আমি সকলোৱে জানো যে 1947 চনৰ 15 আগষ্টত ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰিছিল। আৰু যদি সাধাৰণভাৱে চাব যাওঁ, এতিয়া হৈছে 2022 চন। আৰু 1947 চন 15 আগষ্টৰ পৰা যি আজিলৈকে ধৰা হয়, তো টোটেল 75 ইয়াৰ্ছ কমপ্লিট হৈছে। মানে 2022ৰ পৰা যদি আমি 1947 মাইনাছ কৰি দিওঁ, তেতিয়া 75 হয়। তো গতিকে 75 ইয়াৰ্ছ কমপ্লিট হ'ল। তো সেয়েহে কিছুমানে 75তম লিখিছে। আৰু যদি আমি চাব যাওঁ, 1947 চনত পোনপ্ৰথমে এইটো প্ৰথম আৰম্ভ কৰিছিল। যদি 1947 চনটো প্ৰথম ধৰোঁ, তেতিয়াহ'লে 2022ত এইটো 76তম হয়, মানে 76 সংখ্যক স্বাধীনতা দিৱস হয়। তো এইটো লৈ বহুতৰে খেলি মেলি হৈছে মনত। তো সেয়েহে এই কনফিউজনটো আঁতৰাবৰ কাৰণে মই এই ভিডিঅ'টো প্ৰস্তুত কৰিলোঁ। তো মই ছ'চিয়েল মিডিয়াত যিহেতু দেখিলোঁ বহুতেই 75 আৰু 76তম লিখিছে, সেয়ে মই ছ'চিয়েল মিডিয়াত গৈ পোনপ্ৰথমে ভাৰত চৰকাৰৰ যিটো পেজ আছে, তো তাতে মই চালোঁ, তাতে 76তম তেওঁলোকে উল্লেখ কৰিছে। নেক্সট মই আৰু ভাৰতবৰ্ষৰ বহুতো ডাঙৰ ডাঙৰ ছাইট, যেনেকৈ ইণ্ডিয়ান এয়াৰফ'ৰ্চ ডিপাৰ্টমেণ্ট, তাত মই চালোঁ, তাতে তেওঁলোকে 75 লিখিছে। তো আৰু ডাঙৰ ডাঙৰ যেনেকুৱা ৱেবছাইট আছে বা ডাঙৰ ডাঙৰ ভাৰত চৰকাৰৰ ডিপাৰ্টমেণ্টবিলাক আছে, তাত মই চালোঁ, যেনেকৈ ভাৰতবৰ্ষৰ আটাইতকৈ ডাঙৰ ডিপাৰ্টমেণ্ট বুলি ক'ব লাগিব ইছৰো, ইণ্ডিয়ান স্পেচ ৰিচাৰ্চ অৰ্গেনাইজেশ্যন, যি নেকি আমেৰিকাৰ নাছাৰ দৰে। তো তাতে তেওঁলোকে 76 উল্লেখ কৰিছে। আনহাতে আৰু এটা ভাৰতবৰ্ষৰ শক্তিশালী ডিপাৰ্টমেণ্ট হৈছে DRDO। তো তাত তেওঁলোকে 76 উল্লেখ কৰিছে। আৰু বহুতো নিউজ চেনেলে 75 উল্লেখ কৰিছে, বহুতে 76 উল্লেখ কৰিছে। তো মেইন ফেক্টটো হৈছে, আমি যদি অৰিজিনেল কথাটো জানিব যাওঁ, তেতিয়া 1947 চনত ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰিছিল, এইটো সকলোৱে জানে। আৰু আজি হ'ল 2022ৰ 15 আগষ্ট। তো এইটো যদি আমি মাইনাছ কৰি দিওঁ, তো এইবাৰ হয় 75 ইয়াৰ্ছ কমপ্লিট আৰু 76 ৰানিং। আমি এটা সাধাৰণ উদাহৰণ লৈ লওঁ। যদি এটা বাচ্চাই 1947 চনত জন্ম পায়, আমি 1948 চনতহে প্ৰথম তেওঁৰ জন্মদিন উদযাপন কৰোঁ বাচ্চাটোৰ। মানে 1947 চনত জন্ম পাইছে, 1948 চনত 1 বছৰ কমপ্লিট। তো সেইভাৱে যদি আমি ধৰিব যাওঁ, তো এতিয়ালৈকে ভাৰতবৰ্ষৰ স্বাধীনতা লাভ কৰাৰ মুঠ 75 বছৰ হৈছে। কিন্তু আৰু এটা কথা আছে, আমি কিছুমান ধৰি লওক বিহু সন্মিলনী বা কিছুমান বাৰ্ষিক অধিৱেশন যদি পাতোঁ, তো প্ৰথম যেতিয়া পাতোঁ, সেইটো প্ৰথম বাৰ্ষিক অধিৱেশন বা প্ৰথম বিহু সন্মিলনী বুলি আমি উল্লেখ কৰোঁ, প্ৰথম বছৰ পাতোঁতে। তো সেয়ে ভাৰতবৰ্ষৰ প্ৰথম যেতিয়া স্বাধীনতা লাভ কৰিছিল 1947 চনত, সেই বছৰটোৱে প্ৰথম ধৰা হৈছিল। তো প্ৰথম দিলে 1948 চনটো দ্বিতীয় ধৰা হৈছিল। তো সেই হিচাপে আজি হ'ল 2022 চন। তো গতিকে এতিয়া 76তম। মানে এই বিষয় লৈ মই যেতিয়া চৰ্চা কৰিলোঁ বা কিছুমান বস্তু চালোঁ, তেতিয়া আমাৰ অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱে খুব ধুনীয়াকৈ উল্লেখ কৰিছে। এইদৰে তেখেতে সম্পূৰ্ণভাৱে লিখি দিছে যে, মানে 75 বছৰ সম্পূৰ্ণ কৰিলে আৰু 76 বছৰৰ এইটো স্বাধীনতা দিৱস উদযাপন। তেখেতে খুব সুন্দৰভাৱে উল্লেখ কৰিছে। আৰু মই ভাবোঁ আপোনালোকৰ এই কনফিউজনটো ক্লিয়াৰ হৈছে। গতিকে আপোনালোক সকলোৱে বুজি পাইছে। তো গতিকে এইবাৰ 76তম
স্বাধীনতা দিৱসেই হ'ব। তো আপোনালোকেও কমেণ্ট কৰিব কেনেকুৱা লাগিলে ভিডিঅ'টো। যদি আপোনালোকৰ মই সন্দেহটো কনফিউজনটো আঁতৰাব পাৰিছোঁ, সেয়ে আপোনালোকে যদি ভিডিঅ'টো ভাল লাগিলে লাইক, ছাবস্ক্ৰাইব আৰু কমেণ্ট কৰি দিব আৰু আগলৈ তানভীৰ ব্লগৰ ভিডিঅ'বিলাক চাই থাকিব।